হেল্ল' গাইজ, কালি মানে মই ৰিলছ এটা আপলোড কৰিছিলোঁ বোলো 14টা লাইক, 10টা লাইক পালে হেৰি আজিৰ পৰা বোলো ব্লগ আপলোড কৰিম। তো 14টা লাইক আহিলে, আজি ৰাতিপুৱা শুই উঠি দেখিছোঁ। তো সেইটো কাৰণে মানে কালি সেইটো ডাইকি শ্বৰ্ট এটা লৈছিলোঁ আৰু তো আজি বোলো আকৌ ডাইকি শ্বৰ্টে ল'ম। আকৌ এই বাঁহ এটা কাটিবলৈ আহিছোঁ। বাঁহটো কাটি মানে কালিতকৈ অলপ হেভিকৈ দেখাম মানে একদম টিকনিত লগাই দিম আজি। হেৰি মোবাইল ডাইকি যে বাঁহ কাটিবলৈ আহিছোঁ, এখন বাঁহনি লোকৰ ঘৰে বাঁহনি বাৰু, তথাপি অকণমানিকৈ বাঁহ এটা কাটি নিলে মোক একো নকয় আৰু ঘৰে মানুহ যেতিয়া। এই বাঁহৰ বাৰীত বাঁহ বিচাৰি আছোঁ, দীঘলকৈ পোনকৈ বাঁহ এটা লাগে, পাতলকৈ মানে বেছিকৈ ধৰিলে মানে এনেকৈ ধৰি থাকোঁতে হাত ঠনঠনাই যায় না, সেইটো কাৰণে এতিয়া বাঁহ বিচাৰি আছোঁ। কিন্তু বাঁহ তেনেকুৱা বাঁহ দেখাই নাই, চব কেলা ডাঙৰ ডাঙৰ বাঁহ, বাঁহ লোকৰ বাৰী যি টি বাঁহ কাটিব নোৱাৰি, তথাপিও এটা নিব লাগিব আৰু। এয়া মই 3টা বাঁহ কাটি আনিলোঁ। এটা অকণমান দীঘল, এটা তাতকৈ অকণমান দীঘল, এটা তাতকৈ অকণমান দীঘল। মানে এতিয়া 3টা লৈ পেলানি এটা নৈলৈ যাম, মানে অকণমান দেৰিকৈ যাম আৰু এতিয়া নাযাওঁ, অলপ দেৰিকৈ মানে নৈলৈ যাম, নৈত ল'বগৈ লাগিব। তাৰপিছত 3টা বাঁহ কাটি আনিলোঁ। এই 3টা বাঁহে এতিয়া মই বনামগৈ গৈ পেলানি ডাইকি। তাৰপিছত নৈলৈ যাম, নৈলৈ গৈ পেলাই নৈত ল'ম। আৰু ডাঙৰি আনিবলৈও আছে বাৰু, এতিয়া ঘৰলৈ গৈ বকিব আৰু মোক ডাঙৰি আনি এইবোৰ কৰি খোৱা। কোন বাজাৰ পালা চিন নাইয়ে, ৰং নাম্বাৰ বনাই মেলি হৈ গ'ল আৰু এতিয়া মানে অলপ টেষ্টিং কৰি চাওঁচোন বাৰু কেনেকুৱানো হয় বোলো। মালটো অলপ মানে বেকা হৈছে, কিন্তু বাঁহপাতে বেকা, মোৰ গাত দুখ নাই, হ'ব। ডাইকি চাইকি বনালোঁ আৰু অথনিবা। তাৰপিছত এতিয়া তোমাৰ হেৰিয়াত আহিছোঁ পথাৰলৈ, এই 3টা লৈ আহিছোঁ ডাঙৰি নিবলৈ। ৰাতিকৈ খানা এটা হ'ব আকৌ। আমি ধান নিবলৈ আহিছোঁ, 4টাকো লৈ আহিছোঁ। আজি মানে গোটেই ধানখিনি উঠাই দিওঁ বুলি আহিছোঁ একেদিনাই। একেদিনাই গোটেইখিনি আজি উঠাই দিম আৰু মইতো সোনকালে খাই পেলানি আৰু যাব লাগে আৰু। ডাঙৰি বান্ধিয়ে থৈছে, নিবহে লাগে ডাইৰেক্ট।
এই ধানটো সিহঁতৰ দুটাক আনিবলৈ দিছোঁ। তাৰপিছত মই বোলো ৰাস্তাটো দেখুৱাই দিওঁ এইফালে, সেইটো কাৰণে চিনি নাপায় না আমাৰ পথাৰৰ ৰাস্তাটো। এইটো চাইডে কোনফালে উলিয়াব লাগিব ৰাস্তালৈ ধানটো, সেইটো কাৰণে মই আগে আগে মানে ৰাস্তাটো বোলো দেখাই দিবই লৈ আহিছোঁ গোটেইকেইটাক দুটাক। মানে বেৰিয়া কম আৰু ইভাগে হোৱাহেঁতেন মানে গোটেইকেইটাই আনিলোঁ। এতিয়া মানে দুবাৰ সিহঁত দুটাই, দুবাৰ আমি দুটাই, দুটাত চাৰিটা কৰি পেলাই আনি আছোঁ আৰু ডাঙৰি কৃষ্ণ চুন্দি। সিহঁতক এই ডাঙৰি আনিবলৈ দিছোঁ। তাৰপিছত তেহেঁতে ডাঙৰি নি আছে মানে। তাৰপিছত মই এই চাহটো নিবলৈ ঘৰলৈ আহিছোঁ। ঘৰৰ পৰা মায়ে চাহ বনাই থাকে, চাহ লৈ আহোঁগৈ ঘৰৰ পৰা। আমি গোটেইকেইটাই মিলি ধানটো আনিলোঁ, আনি হ'লত এতিয়া মানে গাটো ধুই যাওঁ। তাৰপিছত সিহঁতি মাছো ধৰিব, জাল চাল লৈ আহিছে। মাছটো ধৰাৰ পিছত ভাতটো খাবগৈ লাগিব ঘৰত। ডাইকি চাইকি লৈ আহিছোঁ। এইটো এতিয়া ডাইকি চাইকি লৈ আহিছিলোঁ, কিন্তু মানে পানীত অলপ ৰিস্কটো ল'বলৈ বেয়া লাগে। প্ৰথম ব্লগতে যদি মোৰ আৰু ডাইকি কেমেৰাই যদি শ্বহীদ দিৱস হৈ যায়, মই আৰু সেইটো কাৰণে বোলো আজি নেদেখুৱাওঁ পানীলৈ ডাইকি। নজবিবি আকৌ মাছকেইটাতো আহিব গ'লে। কালি নিচিনা নহ'লে হয় আৰু দেই কৃষ্ণ থুই ঠাই। সেইটো কালি ৰাতিও মানে আহিছিলোঁ আমি ইয়াত মাছ ধৰিবলৈ। তাৰপিছত ৰাতি টচ লৈ আহিলোঁ আৰু মাছৰ নামত দনিকণা এজনী নোসোমালে। তাৰপিছত এনেই ঠাণ্ডাখনত গা ধুবলগীয়া হ'ল, মানে তিতিলোঁ আৰু গা ধোৱা নাই বাৰু। এইটোৱে আজিও আমাৰ কপালত মাছৰ নামত দনিকণা এজনীও নাপালোঁ। গা ধুলোঁ আৰু এতিয়া ঘৰলৈ গৈ ভাতটো খাই আৰু অকণমান শুই গধূলি সময়ত ওলাই আহোঁগৈ আৰু।